হেপী ইণ্ডিপেণ্ডেন্স ডে। এয়া ইমান সফট হৈছে। হাই গাইজ, সিস্টাৰ চিৰিয়েলসকললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ইণ্ডিপেণ্ডেন্স ডে, সকলোকে হেপী ইণ্ডিপেণ্ডেন্স ডে। আৰু সেইটো কাৰণে আজি ঘৰতে অলপমান কিবা কিবি বনাম বুলি ভাবিছোঁ, মিঠাই। চাই থাকিব আপোনালোকে ভিডিঅ'টো। গাইজ, এতিয়া মই আজি গজা বনাম, চাই থাকিব। তাৰ কাৰণে মই লৈ লৈছোঁ এয়া ময়দা 1.5 কাপ লৈছোঁ। সোডা লৈছোঁ অকণমান। ঘি দিছোঁ। 3 চামুচ ঘি দিছোঁ। আৰু ভালকৈ মোহাৰি ল'ব। ভালকৈ এনেদৰে ভালকৈ মোহাৰিব। এতিয়া অকণকৈ পানী দি টাইটকৈ মঠিব লাগিব। অকণ পানী দিম আৰু টাইটকৈ মঠিম। এইখিনি হৈ গ'ল। মই টাইটকৈ মঠিছোঁ, আপোনালোকে টাইটকৈ মঠিব। আৰু এইখিনি মই এতিয়া আধা ঘণ্টা ৰাখি দিম, ঢাকি পেলাই। এয়া হৈ গ'ল, আধা ঘণ্টা হৈ গ'ল। এতিয়া আৰু অকণমান মঠি ল'ম। এতিয়া মই ইয়াতে বেলিব নালাগে, এনেকৈ কৰিব লাগিব, হাতেদি কৰিব। এতিয়া মই এনেকৈ কাটিম। এনেকৈ কাটি পেলাই আকৌ এনেকৈ দিম। এনেকৈ আকৌ ইয়াত ভালদৰে হেৰি কৰিম। আপোনালোকে যে ছাইডবোৰ ভালদৰে কৰিব, টেপি দিব, নহ'লে পিছত ওলাই যাব। এতিয়া এইটো প্ৰচেছকে মই 6-7 বাৰমান কৰিম। আকৌ এনেকৈ লগাই দিম। এয়া মোৰ 6 বাৰ হৈ গ'ল কৰা, আৰু এবাৰ কৰিম। 5 বাৰ কৰিছোঁ। এয়া অকণমান এনেকৈ মাৰি লৈছোঁ। বেছি ডাঙৰকৈ কাটিব নালাগে, পিছত যেতিয়া ভাজিম তেতিয়া ডাঙৰ হৈ যাব। ইমানটো জোখত কাটিছোঁ। তেল দি দিছোঁ। আৰু এইফালে মই চাটনি বনাবৰ কাৰণে চেনি দিছোঁ আধা কাপ। আৰু সেইদিনা মই মগু দালৰ লাড়ু বনাওঁতে সেয়া আছিলে, অকণমান চাটনি আছিলে, সেইটো কাৰণে মই এতিয়া বেছিকৈ দিয়া নাই। আৰু পানী দিছোঁ আধা কাপ। দিব নালাগে, দি দিম। আৰু এইটো চাইডে মই চাটনিখিনি বহাই দিছোঁ। হৈ থাকিব, লাহে লাহে হৈ থাকিব। আৰু এইখিনি মই গেছটো একেবাৰে কমাই দিছোঁ। ভাজি আছোঁ। অকণমান টাইম লাগিব আপোনালোকক এইখিনি ভাজিবলৈ। কম জুইত লাহে লাহে ভাজি থাকিব, যেতিয়ালৈকে ৰঙচুৱা হৈ নাযায় তেতিয়ালৈকে ভাজি থাকিব। লাহে লাহে উল্টাই দিব। এয়া দেখিছেনে, ডাঙৰ হৈ গৈছে গজাকেইটা।
কম জুইত লাহে লাহে সিজিবলৈ দিব। আৰু ইফালে চাটনিটো হৈ গ'ল, মই থৈ দিছোঁ ঠাণ্ডা হ'বৰ কাৰণে। এয়া এইখিনি হৈ গৈছে, হৈ গ'ল। এতিয়া এইখিনি গৰমে গৰমে মই চাটনিখিনিত দি দিম। এয়া মই দি দিছোঁ। দিব, গৰম থাকোঁতেই দি দিব আৰু অলপ 1-2 মিনিটমান থাকিবলৈ দিম। এতিয়া 1 মিনিটমান ৰাখি পিছত উলিয়াই দিলোঁ। এতিয়া ৰাখি দিম এইখিনি, অকণমান ঠাণ্ডা হ'লেহে ভাল হ'ব। হাই গাইজ, এতিয়া মই কেক বনাম আৰু এতিয়া মই এইটো আন্দা 2টা লৈ লৈছোঁ, চেনি আধা কাপ আৰু ৰিফাইন অইল আধা কাপ। এতিয়া ভালদৰে এইখিনি গ্ৰাইণ্ড কৰি ল'ম। এইখিনি গ্ৰাইণ্ড কৰা হৈ গ'ল। এয়া মই এতিয়া শুকান বস্তুখিনি দি দিছোঁ, অকণ অকণকৈ মিলাই দিব। এয়া এইখিনি হৈ গৈছে। মই অকণমান গাখীৰ এড কৰিলোঁ ইয়াত। বেছি মিলাব নালাগে, লাহে লাহে খালি মিলাই দিব। হৈ গ'ল। এতিয়া মই এই টিনটো ভালকৈ তেল দি পেলাই, অইল দি পেলাই গ্ৰীজ কৰি লৈছোঁ। এতিয়া চব ঢালি দিম। কাজু কেইটামান দি দিছোঁ ওপৰত। এয়া এতিয়া মই এইটো আগৰ পৰা মই 10 মিনিট হ'ল বহাই ৰাখিছোঁ। ইয়াত মই দি দিম এতিয়া। নিমখ দি দিছোঁ মই তলত আৰু এটা টিফিন দি দিছোঁ। ইয়াত মই ভৰাই দিম। বহাই দিলোঁ। এতিয়া ঢাকনটো লগাই দিম। চিটিটো উলিয়াই দিছোঁ। এতিয়া 1 ঘণ্টা মই এনেকৈ ৰাখি থ'ম, গেছটো কমাই পেলাই। এয়া হৈ গৈছে কেকটো। চাম হৈছেনে নাই। এয়া কোনো লাগি অহা নাই। এয়া মই উলিয়াই ল'লোঁ প্লেট এখনত। এতিয়া কাটি দেখুৱাম আপোনালোকক, অকণমান ঠাণ্ডা হ'লে। কাটিলোঁ। এয়া ইমান চফ্ট হৈছে, দেখিছে নহয়? আপোনালোকে বনাই খাবচোন, বহুত ইজি হয়। আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে নাপাহৰিব। আকৌ এদিন এটা নতুন ভাগ লৈ পেলাই। তেতিয়াহ'লে আজিৰ কাৰণে বাই বাই। আপোনালোকক ইণ্ডিপেণ্ডেণ্ট ডে'ৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ভিডিঅ'টো যদি ভাল লাগে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। বাই বাই।